ডিসক্লেইমার ৰাইজসকল এইটো ভিডিঅ' সৰু বাচ্চাসকলৰ বাবে নহয়। দিছ ভিডিঅ' ইজ নট ফৰ কিডছ। ভিডিঅ' চাই বেয়া নাপাব কোনো। এইটো ভিডিঅ' আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। এই মৰণ নহা পোৱালি, এই বল জলদি বলচোন ঘৰলে। বহুত ৰাতি হৈ গৈছে আৰু কেলা নিচাও হৈ গৈছে বহুত। কেলা আজি বহুত গেলা খালো বে। আজি থিয়া হৈ থাকিব নোৱাৰা হৈ গৈছো। এই দেউতা, দেউতা, আবে কেলা কেনেকে পৰিলি তই? এই মাল খাই যদি সহ্য কৰিব নোৱাৰ কিয় খাৱ? ঐ পোৱালি, এই পতাপত ঘৰলৈ যা। এই কেলা আজি তই ঘৰত গৈ বমি নকৰিলে হৈছে। তহঁতে মোক জ্ঞান দিব নালাগে। তহঁতে মোক জ্ঞান দিব নালাগে। মোৰ একো হোৱা নাই। মই আৰু ৩-৪ বটল গেলা মাৰি দিব পাৰিম। হৈছে হৈছে কেলা, তোৰ এতিয়া লেভেল দেখুৱাব নালাগে। লেকচাৰ মাৰিব আহিছে কেলা। 1 বটল গেলা মাল খাই বেলটি গৈছে, সি আৰু ৩-৪ বটল মাৰি দিব পাৰিব। এই কেলা, তহঁতৰ নিচিনা মোৰ কলিজা নহয় কেলা। মই আৰু ৩-৪ বটল মাৰি দিলেও মোৰ একোই নহ'ব। হ'ব হ'ব, আমি জানো দে তই বহুত ডাঙৰ মদাহী। তই ৩-৪ বটল কিয়, 10 বটল মানহে মাৰি দিব পাৰিবি। একোই নহ'ব তোৰ। এতিয়া ঘৰলৈ গুচি যা তই। ঐ কচু, এই কেলা পোৱালি ঘৰলৈ অকলে অকলে যাব নোৱাৰিব। ইয়াক দি আহিব লাগিব আমি। নাই নাই, তহঁতে যাব নালাগে। মই অকলে অকলে যাম। তহঁতে ঘৰলৈ গুচি যা। মই বহুত ডাঙৰ মদাহী নহয়। মই আৰু ৩-৪ বটল মাৰি দিলেও মই ঘৰলৈ যাব পাৰিম। ঠিক আছে, তেনেহ'লে পতাপত ঘৰলৈ গুচি যা তই অকলে। কেলা এই মালটোৰ বহুত নিচা হৈ গৈছে বে। এই ৰাস্তাত ক'ৰবাত পৰি নাথাকিলে হ'ল। আবে কেলা, মুরগি আহি গেছে দেখো। আবে কেলা কোন বে কেলা, এৰি দে কৈছো মোক এৰি। কেলা তোক মই কিডনাপ কৰিব আহিছো। বচাও বচাও, কোন আছ বচাও। কেলা কিমান দিন হৈ গৈছে মাছ ভাজাৰ লগত ভাত খাব পৰা নাই। আজিহে খাব পাৰিম। কেলা ভাতৰ লগত মাছ ভাজাখন চাই মুখত পানীহে ওলাই আছে। নাই নাই, ইমান দিন পিছত মাছ আনিছো ঘৰলে। আজি এটা মাছ খালে নহ'ব। ঐ পোৱালিৰ মায়েক, শুনচোন এইফালে মাছ ভাজি এটা দি যা। কেলা ইমান দিন পিছত মাছ আনিছো ঘৰলে। এটা মাছ ভাজি খালে নহ'ব নহয়, 2-3টা মান মাৰি দিব লাগিব। ঐ পোৱালিৰ মায়েক, বেঙা হৈছা নেকি কেলা? মাছ ভাজি এটা লৈ আহ। ঐ তোক যে মই ক'লো মাছ ভাজি এটা আনিবলে, খালী হাতত কিয় আহিলি মোৰ ওচৰলে? খাওক খাওক, আপুনি গোটেইখিনি মাছে খাই পেলাওক। আমাৰ পোৱালি ঘৰলৈ অহা নাই নহয় কালিৰ পৰা। আপুনি পোৱালিৰ ভাগটোৱে খাই পেলাওক। তাৰ মানে তহঁতে মাছ নাখ? লৈ আহ গোটেইখিনি মাছ ময়ে খাই দিম। আপুনি মাছৰ চিন্তাহে কৰি আছে। আপোনাৰ ল'ৰা যে কালিৰ পৰা ঘৰলৈ অহা নাই মই ক'লো, আপোনাৰ সেইটো লৈ একোই চিন্তা নাই না? ধেইত কেলা, সেইবিলাক ইমান চিন্তা কৰিব নালাগে। তোৰ ল'ৰা যে মদাহী 2টা বন্ধুৰ লগত থাকে, ইমান চিন্তা কৰিব নালাগে। মদ খাই ক'ৰবাত পৰি আছে নহয়। মোৰতো এইটোৱে চিন্তা, সেই 2টা মদাহীৰ লগত থাকি থাকি মোৰ ল'ৰা পোৱালিটোৱে মদাহী হৈ আছে আৰু বৰবাদ হৈ গৈ আছে দিনে দিন। ঐ পোৱালিৰ মায়েক, শুনচোন কেলা মানুহৰ ল'ৰাৰ নামত বদনাম নকৰিবি। নিজৰ ল'ৰাই ভাল নহয় কেলা, মানুহৰ ল'ৰাক বদনাম কৰি একোই লাভ নাই, বুজিছ? জন্ম এটা দিছা কেলা, জহৰা চলি এটা। ঐ পোৱালি দেউতা, শুনক মোৰ নামত যি আছে বকি থাকক। মোৰ ল'ৰাৰ নামত একদম উল্টা পাল্টা কথা নবকিব কিন্তু। দেউতা দেউতা মাতেক, এই তোৰ দেউতাক মাতেক। তোৰ দেউতাইতো আমাক পইচা দিব। থক মই কিডনাপ কৰিছে। তোৰ দেউতাৰ পৰা মই 1 লাখ টকা ল'ব। কেলা তহঁতে মোক কিডনাপ কৰি উল্টাকে বান্ধি ৰাখিছ। মোৰ বন্ধুহঁতে গম পালে নহয়, তহঁতক উল্টা কৰি বান্ধি লেংটা কৰি মাৰিব।
খেলা তই মোক যাম ভাবিছে নেকি মই হপাধৰা খেলা হপাধৰা মাৰ মাৰ মৰণ নহা কেইটা মোক মাৰ যেতিয়া মোৰ বন্ধুহঁতে আহিব তেতিয়া গম পাবি নহয় সেই জাম্ভা তোর বন্ধুটা মোর বালটাও ছিঙিবা না পারে বস এই মালটোৰ দেউতাকক ফোন কৰক পইচা লাগিব নহয় চিন্তা নাই মই এতিয়াই মালটার দেউতাকক ফোন করিব 1 লাখ টাকা না দিলে তোর লড়াক মই খাটিব কেলা ভাত খাওয়ার সময়ত কোনে আৰু ফোন কৰি আছে এই কেলা কোন বে তোৰ লৰাক মই কিডনাপ কৰিছে অলপ টকা পইচা লৈ আহিবি তো কি মোৰ লৰাক তই কিডনাপ কৰিছ অ তোৰ লৰাক মই কিডনাপ কৰিছে মই থক কৈ আছে যে অলপমান পইচা থৈছে দিলে মই তোৰ লৰাক এৰিল হয় না হয়তো তোৰ লৰাটাক মই খাটিব কি মোৰ লৰা কাটিবি তই কেলা তই কোন কৈ আছ বে কিমান টকা লাগে তোৰ তোর একমাত্র লড়াটাক মই কিডন্যাপ করিছে তাহলে তো তই 2 লাখ টাকা মান দিবাই লাগে মই তো চলিবা লাগিব নাকি মরণ না কেলা 2 লাখ টাকা জীবনত দেখা পাইছে নাকি কেলা 200 টাকা হলে মই দিলো হয় ও হয় নাকি তই মোক 200 টাকাহে দিব পাৰিব তেনেহলে তোৰ লড়াটাক মই খাটিব পিছত তোৰ লড়াৰ বডিটাহে তই পাব মানুহটা নাপায় হ'ব দে এই মরণ হা চলি মোৰ নালাগে কেলা 2 লাখ টাকা দি মোৰ লড়াক ঘূৰাই লৈ আহিম নালাগে কেলা আৰু এটা জন্ম কৰিম নহয় মাৰি পেলা ফোন ৰাখ কেলা মোৰ নালাগে মোৰ লড়া কেলা 2 লাখ টাকা দিব লাগিব বস কি হল এই মালটোৰ দেউতাই পইচাটো কেতিয়া দিব ধেই খেলা এনেকুৱা মৰণ নহা দেউতা মই আজিলৈকে দেখাই পোৱা নাই খেলা মই 2 লাখ টাকা খুজিছে লড়াৰ বিনিময়ত আৰু খেলা মালটা খুজিছে যে মোক নালাগে মোক এই নতুন লড়া জন্ম কৰিব এনেকুৱা দেউতা মই দেখাই পোৱা নাই কি এনেকুৱা আৰু দেউতা হয় নেকি মোৰ দেউতা হবই নোৱাৰে এইটো তই কেলা বেলেগৰ নম্বৰত ফোন কৰিছ ধেই খেলা তই জানি নেকি মইহে জানে মই কল কৰিছে না তোৰ দেউতাটাক খেলা তোৰ দেউতাটা ইমান জহৰা দে একো নাই এইবিলাক হৈয়ে থাকে তো খেলা শুনচোন মালটোক ৰাতি খাটিবি তো তই খাটি ঘৰত পাৰ্চেল কৰি দিবি তাৰ দেউতাটা দেখা পাব তেতিয়া গম পাব আমার মৰমৰ পোৱালি কিডন্যাপ হৈ গৈছে আৰু আপুনি 2 লাখ টকা দি আমাৰ পোৱালি ঘূৰাই লৈ আহিব নোৱাৰে আপুনি এনেকুৱা কেনেকৈ হ'ব পাৰে ধেইত কেলা এই 2 লাখ টাকা দি মই মৰণ নহা চলিটো ঘূৰাই লৈ আহিম নেকি নালাগে মই নতুন জন্ম কৰিম নহয় চলি এই তোৰ ইমান চিন্তা কৰিব নালাগে আজি ৰাতিৰ পৰাই কাম ষ্টাৰ্ট কৰি দিম নহয় নতুন এটা লৰা হ'ব আমাৰ ঐ কচু তই বহি ইমান আৰু কি ভাবি আছ কেলা মই ভাবি আছো পোৱালিয়ে কালি ৰাতি যি মাল খাই ঘৰত গৈছে মোৰতো মনত হৈ আছে কিবা এটা গোলমালে হ'ল নেকি এতিয়ালৈকে আহি পোৱা নাই সিটো কেতিয়াও দেৰি নকৰে নহয় মইহে দেৰি কৰোঁ পোৱাতে আহিবলৈ কচু তই ঠিকেই কৈছ মালটো কিবা এটা গোলমালে কৰিল নেকি যি মাল খাইছে কেলা ঐ লাও বলচোন আমি পোৱালি ঘৰলৈ যাওঁ অলপ খবৰটো লৈ আহো মালটো জিন্দা আছে না মৰিলে ধেইত কেলা তই বহুত জহৰা আছে বে বন্ধু নামত এনেকে কোনোবাই কয় নেকি হৈছে তোৰ ইমান লেকচাৰ মাৰিব নালাগে বল মৰণ নহা ধেমালিও বুজি নাপায় পোৱালি কেলা মৰণ নহা এতিয়াও মাল খাই বেলতি আছে নেকি কি পোৱালি মাতি আছো মৰণ নহা শুনা নাপা নেকি খুড়ীমা পোৱালিক অকমান মাতি দিয়কচোন পোৱালি ঘৰলে নাই পোৱালি কোনোবাই কিডন্যাপ কৰি লৈ গৈছে কি খুড়ীমা আপুনি কি কথা কৈ আছে ঐ বাবুহঁত মোৰ পোৱালিক মোৰ ওচৰলৈ আনি দিব পাৰিবি তহঁতে কিন্তু খুড়ীমা আপুনি কেনেকে গম পালে পোৱালি কিডন্যাপ হৈছে বুলি অকমান আগতে তহঁতৰ খুড়ায়েকক ফোন কৰিছিলে কিডন্যাপাৰে 2 লাখ টাকা লাগে বোলে আৰু তহঁতৰ খুড়াই কৈছে যে 200 টাকা দিব আৰু গুণ্ডাটোৱে কৈছে মোৰ পোৱালিক কাটি ঘৰলৈ পাৰ্চেল কৰি দিব মোৰ পোৱালি মোৰ পৰা দূৰলৈ গুচি গৈছে কেলা কচু এই কেছটো কি হ'ল আমাৰ পোৱালিক আৰু কোনে কিডন্যাপ কৰি লৈ গৈছে এতিয়া আমি কি কৰিম
কেলা মই ভাবি আচৰিতহে হৈ আছো আমাৰ পোৱালিকনো আৰু কোনে কিডনেপ কৰিব যাব কিন্তু কিডনেপ হৈছে যদি আমাৰ এটা কিবা ব্যৱস্থা কৰিব লাগিব নহয় খুৰীমা আপুনি নেকান্দিবচোন আমি আছো নহয় পোৱালিৰ বন্ধু আমি কিবা এটা কৰি পোৱালিক লৈ আহিম চিন্তা নকৰিব আপুনি কেলা আমিতো পোৱালিৰ মাকক কৈ আহিলো চিন্তা কৰিব নালাগে আকৌ আমিতো একোৱে নাজানো নহয় কিডনেপাৰ কোনে কোনে কিডনেপ কৰিছে ক'ত ৰাখিছে এতিয়া কেলা পোৱালিক ক'ৰ পৰা লৈ আহিম আমি কেলা মইতো এইটোৱে ভাবি আছো এই পোৱালিক এতিয়া আমি ক'ত পাম আৰু কেলা পোৱালিক কিয়নো কিডনেপ কৰিলে এই পোৱালিহঁতেতো ইমান ধনী নহয় নাই নাই আগত অকমান গেলা খাই ল'ব লাগিব কেলা টেনচনত মোৰ মাথা ফাটি গৈ আছে ঐ কচু এই তহঁতে ইয়াতে কি কৰি আছ কেলা তহঁতৰ বন্ধু কিডনেপ হৈ গৈছে আৰু তহঁতে ইয়াতে বহি আড্ডা মাৰি আছ হয় ঝন্টু খুৰা আমি এইটো কথাই ভাবি আছো কিন্তু আমি নাজানো নহয় কিডনেপাৰ কোনে আৰু ক'ত ৰাখিছে পোৱালিক লৈ মই জানো তহঁতৰ বন্ধু ক'ত ৰাখিছে আৰু তহঁতৰ অকলে বন্ধুৱে নহয় সৰু সুৰা ছোৱালী বহুত কিডনেপ কৰি ৰাখিছে ইহঁতে কি ঝন্টু খুৰা আপুনি জানে আমাৰ বন্ধুক পোৱালিক ক'ত ৰাখিছে হয় হয় মই জানো মই কালি ৰাতি ঘৰলৈ যোৱাৰ সময়ত দেখা পাইছো চালা এইটোতো বিচি ক্লাবৰ সদস্য এই কচুহঁতৰ বন্ধু কেলা ইহঁতে কিডনেপ কৰি লৈছে নাই নাই মই অকলে অকলে যাব নোৱাৰিম মোক মাৰিহে পেলাব কিমান গেং আছে নহয় ইহঁতৰ মই কচুহঁতক জনাব লাগিব বেপাৰটো এতিয়া তাৰপিছতে কি একশ্যন লয় চোৱা যাব তেতিয়া ঝন্টু খুৰা বলক তেনেহ'লে আমাৰ লগত দেখুৱাই দিব আমাক কেলা কিডনেপাৰক লাংটা কৰি টকিত বাছ সোমাই দিম এনেকুৱা খং কৰিলে নহ'ব আমি তিনিজনে গেলে নহ'ব নহয় ইহঁতৰ বহুত গেং থাকিব পাৰে তেনেহ'লেতো মই ৰাতি গেলো হয় আমি তিনিজনে গেলে নহ'ব আমাৰ গাঁৱৰ সকলো মানুহ লৈ যাব লাগিব শুন তহঁতে আজি ৰাতিয়ে কেইজনমান মানুহ যোগাৰ কৰি আমি তিনিজনে পিছত মানুহবিলাক লৈ যাম চালা কিডনেপ কৰা আমাৰ গাঁৱলৈ কিডনেপ কৰা এৰি দি গৈছে মোক এৰি দি কেলা ক'ত এৰিব তোক মই তোক কিডনেপ কৰিছে পইচাৰ কাৰণে তোৰ দেউতাটা খেলা এতিয়ালৈকে পইচাটা ফাটাও নাই তোক এতিয়া খাটি পাৰ্চেল কৰিব লাগিব ঘৰত বছ এই মালটোক ডাইৰেক্ট কাটিলে নহ'ব এই ড্ৰিল মেচিন লৈ আহো পিছত ইয়াক টকি ফুটা কৰি দিম এই খেলা মই নাজানে তই কি কৰিব ইয়াৰ লগত ইয়াক মাৰি খাটি যা খুৰিব পাৰে খুৰিব ইয়াৰ দেউতাটা পইচাটা দিয়া নাই নে মোক এতিয়া গম পাব খেলা ইমান ভেজালত যাব নালাগে যাবা তই ডাইৰেক্ট 3 টুকুৰা খুৰি ঘৰত পাৰ্চেল কৰি দি মালটা চালা মোক চিনি পোৱা নাই মই পইচা খুজিছে মোক 200 টাকাহে দিব খুজিছে মালটা চালা কুকুৰ পোৱালি মোৰ বন্ধু কিডনেপ কৰিছা এই তহঁতে ইয়াতে কি কৰিব আহিছে ডাইৰেক্ট খাটি দিম কিন্তু কচু এটা তহঁতে আহিলে কচু এই চা মোক মাৰি এই মৰণ নোহোৱাকেইটা কি অৱস্থা কৰিছে উল্টাকে লটকাই ৰাখিছে ঐ পোৱালি তই একো চিন্তা নকৰিবি এতিয়া আমি আহিছো নহয় এতিয়া মৰণ নোহোৱাকেইটাৰ শিক্ষা দিম নহয় আমি জাম্বা তহঁতে মোক শিক্ষা দিব পাৰিব নেকি জাম্বা খেলা তহঁত দুটা মোৰ লগত ঠাট্টা কৰিব আহিছে নেকি ইয়াতে এই তহঁতে ইয়াৰ পৰা যা মোৰ খামটা মোক খুৰিব দে নহ'লে তোক ইমান মাৰণ মাৰিব না খাটি ইয়াতে ফুটিয়ে ৰাখিব হ'ব কেলা এতিয়াই গম পাবি নহয় কোনে কাক কাটি মাটিত তোৰ পুতি ৰাখিব ঐ সাথ এই দুটা জাম্বাটা কি কৈছে ঐ জাম্বা তুমি দুটা কি মোক মাৰিব খুজিছে নেকি আহিব তো আগত গাত হাত লাগাই চাব তো কেলা তোৰ ইমান লেভেল দেখাব নালাগে আগত তই পিছফালে চা কি পিছফালে ভূতটা আছে নেকি মই এইগিলা ভয় নাপাইতো জাম্বা কুকুৰৰ পোৱালি তোৰ ভয়তে ওলাই দিম নহয় আমি পিছফালে চা আগত তই চালা গুণ্ডা কেইটা আমাৰ গাঁৱত আহি সৰু সুৰা বাচ্চাবিলাকক কিডনেপ কৰি লোৱা চালা মোক মাৰিবৰ কাৰণে ইমান মানুহ লৈ আহিব লাগে নেকি ঐ বিল্লা যাবি থ মোৰ পিস্তলটা আনিবি থয় এতিয়া চব ফালাব পিস্তলটা দেখা পালে আপোনালোকে থিয় হৈ কি চাই আছে মাৰক কেলা না মাৰিবি কিন্তু মোক মোৰ লগত কিন্তু MLA মন্ত্ৰী এইবিলাক বিয়াত চিনা জানা আছে কেলা কেলা মৰণ নহয় আমাৰ গাঁৱত আহি সৰু সুৰা ল'ৰাবিলাকক কিডনেপ কৰা মাৰ কেলা লাংটা কৰি মাৰ ঐ ইমান আমাৰ বিথু মোক এৰি দি অলপে মাৰিবি কিন্তু এৰি দি পিছ দুখ পাইছো মই মাৰ কেলা মৰণ নহয় কাম কৰি খাব নোৱাৰা কিডনেপ কৰা সৰু সুৰা ল'ৰা ছোৱালী মাৰ কেলা